ইউপিপিএলতো সেইটোৱেই কথা ক'ব লাগিব আপুনি কংগ্ৰেছে যদি আপোনাক নেদে কোনে দিব বিজেপি দিছে নাকি আপোনাক কিবা এটা বড় ডাঙৰে বাৰে বাৰে কৈ আছে যে জাতিৰ স্বাৰ্থত বড়ো জাতিৰ স্বাৰ্থত আন্দোলনৰ ইমান কষ্টৰ স্বাৰ্থত আমি বড়োসকলে একগোট হ'লে ভাল কৈ আছে আমি দখল কৰিম আমি চালাম অমুক কৰিম এইবিলাক কৈছে এইকাৰণে এইবাৰ আমি অন্তত এই বিটিচি কাউন্সিল ইলেকশ্যনৰ কাৰণে বিপিএম আৰু ইউপিপিএল দুটা মিলি ইলেকশ্যন খেলিলে ভাল হ'ব खुलुमबाय लोगोफोर दिनैहाय मोनसे भिडिअ फिसा सोलानि गर्जन सारनि माखासे बिनि कंग्रेस पार्टीनि ना मोनसे केम्पेइनाव ओंखारनाय भिडिअ एसे मोजां मोजां बाथ्राफोराबो ओंखारदों गोथाव गोथाव थ' लोगोफोरबो दं मेल्लानो माने गासिबो इउटिउबारफोर गोजा माने फिसा फिसानो गासिबो बिसोरबो इन्टारभिउ लालायबाय थादों सोमदोन बरगयारि फंबाय जयैनो थांगोन बेजों लोगोसे आरो एनिथिं एमजे दं आरो सासेयाथ' नै भिडिअ लागासिनो दङ बेफोरबायदि लोगोसे ज'नो मोनसे जायगायाव थांगोन थ' बिनि उनावहायनो जों गर्जन सारनि माखासे जाखिनि बाथ्रा बुंनाय एसे मोजां जादों बिराद इन्टारेस्टिं खोनासंनानै আমি যদি তোমাক নাদে তুমি কি পাব ইউপিপিএলতো সেইটোৱেই কথা ক'ব লাগিব আপুনি কংগ্ৰেছে যদি আপোনাক নেদে কোনে দিব বিজেপি দিছে নাকি আপোনাক কিবা এটা তোমাৰ বিটিয়া চুক্তি কি হ'ল গাঁও অন্তৰ্ভুক্ত হোৱা তোমাৰ এখানে কিবা ৰেলৱে কোচ ফেক্টৰী কৰা বেম্বু প্ৰসেসিং ইউনিট ইন্ডাস্ট্রি কৰা এনডিবিআই ৰেহাই দিয়া নানানটা রকমের এই যে চুক্তির যে দফাবিলা আছে একটাও আজি তারিখত এমেন্ডমেন্ট হওয়া নাই আমি ইউপিপিএলক বিশ্বাস করি এই গতিকে আপোনালোকে কংগ্রেসের আহক কংগ্রেসী বাদ দিলে তো সরকার আহিব আর বিধানসভা অসমৰ 26 একেবারে খাটাংটো কিয় শুন বর্তমান নিউজত পুরা একে বাজাই আছে ডিফেন্স দুইমারি না বড় ডিফেন্স বড় না ডিফেন্স বড় ডাঙরে বারে বারে কৈ আছে যে জাতিৰ স্বাৰ্থত বড়ো জাতিৰ স্বাৰ্থত আন্দোলনৰ ইমান কষ্টৰ স্বাৰ্থত আমি বড়োসকলে একগোট হ'লে ভাল ইউপিপিএল আৰু বিপিএফ দুজনে একটা হৈ যদি কাম কৰা তেতিয়া হ'লে বিজেপিৰ দপ্তপনি ইয়াত কৰিব নোৱাৰিব বিজেপি কৈ আছে আমি দখল কৰিম আমি চালাম অমুক কৰিম এইবিলাক কৈছে এইকাৰণে এইবাৰ আমি অন্তত এই বিটিচি কাউন্সিল ইলেকশ্যনৰ কাৰণে বিপিএম আৰু ইউপিপিএল দুটা মিলি ইলেকশ্যন খেলিলে ভাল হ'ব এইটো একেবাৰে মিছলীয়া শ্লোগান একেবাৰে এইটো ৰিয়েলিটি নাই এইটো হিমন্তৰ চাল হিমন্তৰ বুদ্ধি আৰু এই বুদ্ধিত ডিফেন বড় ডাঙৰে ফুচি গৈছে কাৰণটো এনেকা শুন এতিয়া আসামখনক যদি উজনি অসম আৰু নামনি অসমত ভাগ কৰা হয় সদায় না এতিয়া উজনি অসম কোনে দখল কৰিলে গৌৰৱ গগৈ এই পুৰা নৰ্থ ইষ্টৰ ভাগ হৈ আছে আজিৰ তাৰিখত বাৰুদি এইবাৰ যদি ভাৰতত যদি ইণ্ডিয়া যদি কংগ্ৰেছ গভৰ্ণমেণ্ট আহে গৌৰৱ গগৈ খাটাং কথা ডিফেন্স মিনিষ্টাৰ নহলে হোম মিনিষ্টাৰ হ'ব আৰু কেতিয়াবা ঠিকো নাই ৰাহুল গান্ধী এনেকুৱা মানুহ এই মোক প্ৰাইম মিনিষ্টাৰ নালাগে গৌৰৱক দি দিয়ক তেতিয়া ৰাহুল গান্ধী যদি প্ৰধানমন্ত্ৰী হ'বলৈ নাকচ কৰে গৌৰৱ গগৈ প্ৰধানমন্ত্ৰী হোৱাটা 100% খাটাং এনে অৱস্থাত পুৰা এই উজনি অসমটো আপাৰ আসামটো এতিয়া গৌৰৱৰ হাতত আছে এতিয়া লোৱাৰ অসম নামনি অসম ইতিহাসিক জয়ী কৰিছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখ বিচিলৈ আমাৰ আসমল ডাঙৰীয়াক একেবাৰে সেথেৰ ভেতে ধ্বংস কৰিছে যেদিনা ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আসমল খান্দি খান্দি কৈ আমি ধ্বংস হ'ল আমি নষ্ট হ'ল আমি মুখ হ'ল এই ৰকিবুল হুছেইনে প্ৰায় 10টা 11টা এমএলএ সেই জিকাই দিব আপাৰ আসামৰ যদি গৌৰৱ ডাঙৰীয়া অকলে 10টাৰ পৰা 15টা যদি এমএলএ জিকাই দিয়ে আৰু আমাৰ ৰকিবুল হুছেইনৰ এই এলেকা যদি 11টা 12টা এমএলএ জিকাই দিয়ে কোন আহিব চৰকাৰত কোনো নাহে এবাৰ বিধানসভা 26ত কংগ্ৰেছে আহিব গম পাইছা এই গতিকে আপুনি এই কথাটো ক'ব লাগিব ৰাইজসকলক যে এবাৰ
বিধানসভাত 2026 কংগ্ৰেছ আহাটো খাটাং সেই গতিকে আপুনি বিপিএফ কলে কৈ নাপাব কংগ্ৰেছে আহক কংগ্ৰেছে দিব আপোনালোকক